খানা আৰু খানা ফাৰ্ষ্ট খাইছোঁ আজি মৰ্ণিং ব্ৰেকফাষ্ট চব্জি আৰু ৰুটি ইয়াকে ক'ত ভাল দিব চ' অকণ দেৰিকৈ চাগে আজি ওলাই যাম অলপ ফুৰিবলৈ গুৱাহাটীখন ক'ত যাওঁ নাজানো চ' ক'ত য'ত যাওঁ দেখুৱাই যাম গাইজ ওলাই ল'লোঁ এতিয়া যাওঁ অকণ ফুৰিবলৈ ঘৰৰ চলোৱা এটা আছে আমাৰ ইয়াত মোৰ ওচৰতে আছে মোৰ পৰা যেনিবা প্ৰায় 1.5 কিলোমিটাৰমান দূৰত আছে তাৰ ৰুমত যাওঁ তাৰ ৰুমৰ পৰা চাগে ক'ত ফুৰিবলৈ যাম আজি কি যাম ক'ত নাযাম চব দেখুৱাই যাম চ' স্কিপ নকৰাকৈ সম্পূৰ্ণ বুজি চাব প্ৰায় এতিয়া খোজকাঢ়িলোঁ আমি 3 কিলোমিটাৰ খোজকাঢ়িলোঁ না বেছি প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়িলোঁ আমনি লাগি গৈছে আহি আছোঁ সেইকাৰণে প্ৰায় ঘাঁহ বিয়া আৰু আমি ইমান তলৰ পৰা আহি আছোঁ ইমান পাইছোগৈ এতিয়াও আছে প্ৰায় আৰু বহুত দূৰ আগলৈ সেই গাইজ কি হ'ব এনেকৈ হ'লে মইচোন ইয়াতে হাৰ মানিছোঁ দেই কেমন লাগিছে रखे नहीं अबे अभी ऊपर जाना है आया इस तरफ से नीचे से प्राय और एतियाলৈকে प्राय आधा घंटा ওপৰত উঠিলোঁ আৰু आधा घंटा উঠিবলৈ আছে Yan mas. এইটো মন্দিৰটো কি মন্দিৰ মই সেইটো পোৱা নাই এইটো কৈ গ'ল এইটো এই ইয়াতে ধুনীয়া মন্দিৰ আছে পাহাৰটো বহুত ডাঙৰ আছে হেলিকপ্টাৰ এডাল হেলিকপ্টাৰ লৈ গ'লে আমাৰ ঘৰ গোটেই কামেই হৈ যাব কিবা কাপোৰে মেলি থকা কৰে ওপৰত চাওঁতেহে দেখিছোঁ সেইখন আপুনি নেদেখিব মই দেখুৱাব লাগিব ক্লিয়াৰ ফটেজ পোৱা নাই ৰ'ব দেখুৱাই আছোঁ খেতাই মাত দিয়ে তাৰপৰা ওপৰলৈ চাওঁতে দেখিছোঁ এয়া এতিয়াও ফেটা মাৰি আছে যা পামগৈ তাৰ প্ৰায় আৰু 200 মিটাৰ 300 মিটাৰমান আছে প্ৰায় আমি প্ৰায় 1.5 ঘণ্টাৰ ওপৰত আহি পাইছোঁ যদি আমি আমাৰ যোৱাটো হিচাপত ধৰিলোঁ এদিন আমি আমাৰ ঘৰৰ পৰা তিয়কলৈকে প্ৰায় আছে 10 কিলোমিটাৰ এই 10 কিলোমিটাৰ ইমান খোজকঢ়াত লাগিছে আজি মানে আৰু আহি পাইছোঁহি এইপিনে গান্ধী মণ্ডপ চ' ইয়াতে অকণমান যাওঁ ভিতৰতো চাওঁ কি আছে সকলো দৃশ্যাংশবিলাক লাইভ দেখুৱাই আছোঁ ওপৰতে আমাৰ নেশ্যনেল ফ্লেগ আৰু এপাৰে আছে ব্ৰহ্মপুত্ৰ আৰু এয়া পাহাৰ সেইটো হৈছে এটা মিউজিয়াম টাইপত গান্ধী মণ্ডপৰ পাহাৰ ভিউ পইণ্টটো চাওক এইখন আছে আমাৰ মহাবীৰ ব্ৰহ্মপুত্ৰ এয়া হৈছে ৱৰ্ল্ড স্মলেষ্ট ৰিভাৰ আইলেণ্ড উমানন্দ মই ভালকৈ জুম কৰিব পৰা নাই এইটো আমি উপস্থিত আছোঁ আজি গুৱাহাটীৰ গান্ধী মণ্ডপত আৰু চ' এইপিনে ভিউজটো চাওক এবাৰ দেখুৱাই দিয়া কেমেৰামেন এইপিনে ভিউ চাওক এইখন ব্ৰহ্মপুত্ৰ এইটো
দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি যে মানে ভিউ পইণ্টৰ পৰা ভিউ পইণ্ট চব এটা ভিউ পইণ্ট দিছে এইপিনৰ পৰা পূৰা উমানন্দৰ পৰা একদম যিমান আছে চব দেখে আনকি এইপিনে উমানন্দ এইটো উমানন্দ জুম কৰিবলৈ অকণমান দিগদাৰ হয় ফাটি গৈছে কেমেৰাটো চ' ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত গুৱাহাটীখন আছে বুলি মানুহে কিন্তু মানে এই ছাইড গুৱাহাটী আৰু এই ছাইড গুৱাহাটী বহুত এটা ডাঙৰ পাৰ্থক্য গাইজ এইপিনে গান্ধী মণ্ডপত এটা ডাইনিং যে নহয় মানে এইটো আপোনাৰ ষ্টেজ হয় ইয়াত আপোনালোকে বিয়া পাতিলেও ষ্টেজৰ কাৰণে হ'ব বা কিবা ফাংচন পাতক বা কিবা মিটিং পাতক তো আৰামত ইয়াত বহি লৈ চব পোৱাকৈ এটা দিছে এইপিনে ফ্লেগখন মোৰ কিবা কিছু বেছি ভাল লাগিছে আৰু এইপিনে আছে মিউজিয়াম এতিয়া যাওঁ মিউজিয়ামৰ ভিতৰত ব'লক এতিয়া কি হয় চাওঁগৈ সোমাই আহিছোঁ মিউজিয়ামৰ ভিতৰত গান্ধীজী মিউজিয়াম গুৱাহাটী আমাৰ এইপিনে পূৰা ব্লগ লাগিছে বুক অথৰিড বাই গান্ধীজী তেওঁ লিখা সকলো কিতাপেই ইয়াত সংৰক্ষণ কৰি থৈছে তৰালি ফুৰা এটি মন উন্মাদ হৈ আমি ইয়াৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ পিছত এতিয়া আমি যাম এতিয়া মানে ক'ত যাম নিজে ইমান সঠিক হোৱা নাই একো এটা যাম আৰু আমি গান্ধী মন্দিৰৰ পৰা ওলাই আহিলোঁ আমাৰ ইয়াত ছাৰ ভিডিঅ' বনাই আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' আহি আছে বুজিলে নহয় কি ক'লে মনত ৰাখিব সকলোৱে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ এভৰিথিং কৰি দিব আৰু নেক্সট এতিয়া ক'ত যাম নাজানো আহি আছোঁ কিন্তু এতিয়া ব'লক একদম তাতহে লগ পাম আৰু একেবাৰে যাবলৈ ভৰি বিষাই গৈছেগৈ এই ছাইডটোত বৰষুণ নাই এনেকৈ নাই এই ছাইডটোত অপশ্যনেই দি আছিলে অকণমান 2 মিনিটমান আগত বৰষুণ দি আছিলে এতিয়াও অলপ অলপ পৰি আছে আৰু এইপিনে নাই এতিয়া এইপিনে চাওক ডগৰণ বৰষুণ আৰু এটা কথা অথনি আমি যাম বুলি বৰষুণ দিয়াৰ কাৰণে সোনকালে ৰুমলৈ গুচি আহিলোঁ ইমানে ডাঙৰ বৰষুণ দিলে আমি ৰুমলৈ আহিবলগীয়া হ'ল লাষ্টত কি কোৱা আমি এই তাৰ ওপৰৰ পৰা ইয়ালৈ আহোঁতে দৌৰি আহিছোঁ প্ৰায় ইয়াৰ পৰা তালৈকে আপোনাৰ 7-8 কিলোমিটাৰমান হ'ব ডিনাৰত আজি আছে বিৰিয়ানী চিকেন বিৰিয়ানী আলু ভাজি ৰাছাম আৰু লগতে এগ কাৰী খাই লওক আৰু খাই আমি দুটা হ'ল ভাল লাগিছে খাই বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ মানে আপোনাৰ ভাল টেষ্টি খানা চ' আজি ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ আজি বহুত ভাল কৰিছে হ'ব লাগিব এতিয়া চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু ভিডিঅ' কাইলৈ আহি